ফ্ৰেণ্ডছ আমি গুৱাহাটী পাই গ'লোঁ এণ্ড এইটো হ'ল খানাপাৰা এণ্ড মোৰ যোনটো মানে মেইন এমটো আছে আজি যাবলৈ লাগে মোক ফেঞ্চি বজাৰ গোটেই কামখিনি আজিয়ে শেষ কৰিব লাগে যোনটো কাম কাৰণে আহিছিলোঁ গুৱাহাটী এই পিছফালে যোনটো বাইক দেখি পাইছে সেইটো হ'ল ৰেপিড' ছাৰ্ভিচেছ তো সিহঁতে মানে বাইক ছাৰ্ভিচেছ দিয়ে মানে ওচৰতে কিন্তু মোৰ প্লেনটো হৈছে যে যিহেতু মোৰ চেক ইন টাইম 11টা প্লাছ অফিচটো খুলি যাব 9টা বজাত তো ভাবিছোঁ অকণমান দেৰি ন আজি ৱাক কৰি কিনে যাওঁ এণ্ড চাওঁ খানাপাৰাৰ পৰা ফাৰ্ষ্ট খোজকাঢ়ি আহিলে মানে এই এনেকুৱাকৈ মানে টানেল এটা আছে তলৰ পৰা যাব পাৰি সেইফালে গ'লে ISBT পাই যায় এণ্ড টানেলৰ ভিতৰত কেইটামান গ্ৰাফিটি আৰ্ট আছে ডোণ্ট ৰুইন আছ উই আৰ অলছ' নেচাৰ এইফালৰ পৰা খোজকাঢ়ি আহি মেলি তো ইয়াত পাব আপোনালোকে বাছ এণ্ড নৰ্মেলি মই বাছটো লৈ কিনে ফেঞ্চি বজাৰ ফালে যাব পাৰোঁ বাট ভাবিছোঁ অকণমান খোজকাঢ়ি যাওঁ যেতিয়া ভাগৰ লাগি যাব বাছত উঠি দিম আৰু ইন টাৰ্মছ অফ আৰ্ট ইন টাৰ্মছ অফ ফুলফিলিং ইয়ৰ ড্ৰিমছ মানে সেইটো গুৱাহাটীয়ে হয় ক'ব গ'লে বহুতখিনি অপৰচুনিটিজ আছে মানে হেৰিত গুৱাহাটীত মানে আমি আৰু মানে সপোনবিলাক পূৰা কৰিবলৈ কাৰণে আহিছোঁ আৰু গুৱাহাটীত এয়া হ'ল ঠিক আগলৈ মানে এইফালে GS ৰোড এইটো খানাপাৰাই হয় এণ্ড ইনিচিয়েলি ফাৰ্ষ্ট এইটোৱে দেখি পোৱা যায় আৰু ৱেলকাম টু গুৱাহাটী এইটো মানে ফুট ব্ৰিজ হয় সেই ফুট ব্ৰিজটো পাৰ কৰাৰ পাছত ডাইৰেক্ট তাজ ভিভাণ্টাই আহে ইয়াত সেইটো পিছফালে ইটছ এ হোটেল চেইন এণ্ড কেতিয়াবা বেছিকৈ পইচা পাতি হ'লে যাম আৰু ভিতৰত এতিয়াতো নাই সেইটো হ'ল তাজ ভিভাণ্টা এইটো এটা হোটেল পেলেচিঅ' নেকি নহয় কি হয় এষ্টাৰ প্ৰিমিয়াৰ আচ্ছা এই ফ্লাইঅভাৰলৈকে যাওঁ দেই ফ্লাইঅভাৰটোতো পাওঁ হৈছে কিন্তু লেফ্ট ছাইডত বহুত ডাঙৰ হোটেল এটা আছে এইয়া হোটেল লিলি বুলি কয় প্ৰকাণ্ড ডাঙৰ ফ্ৰেণ্ডছ আমি ফ্লাইঅভাৰলৈকে পাই গ'লোঁ মানুহ দুজনমানক সুধিলোঁ ওপৰলৈ যাব পাৰিনে খোজকাঢ়ি পাৰি বুলি ক'লে তেনেহ'লে মই ওপৰতে গুচি গৈছে মানে কোনো মানুহ খোজকাঢ়ি যোৱা দেখিয়ে পোৱা নাই জাষ্ট ময়ে গৈছে এণ্ড কি ফ্লাইঅভাৰ বুলি কয় এইটো নামটো পাহৰি গৈছোঁ নহয় ফাৰ্ষ্ট ফ্লাইঅভাৰ মানে খানাপাৰাৰ পৰা আহিলে কি ফ্লাইঅভাৰ হয় এইটো পিছফালে মানে গাড়ী এখন মানে সেইয়া যোনটো গাড়ীটো আহি আছে হোৱাইট কালাৰ ৰখি গৈছে তথাপি ভাবিলোঁ কি হৈছে গাড়ীটো ওচৰৰ পৰা দেখিছোঁ ছোৱালীজনী মানে গাড়ী চলাব শিকি আছে একো নাই শিকি যাব বাট অলপ আপ আহোঁতে মানে অলপ দিগদাৰ পাইছে চাগে ইজি আৱাৰ্ছ এইটো পূৰা ফিল্ড হৈ থাকে এতিয়া মৰ্ণিং হৈছে বুলি মানে ইমানকৈ ভিৰ ভাৰ নাই এণ্ড ওপৰৰ পৰা ভিউজবিলাক এনেকুৱা আছে ৰেড কালাৰ বিল্ডিং এটা আছে এইবিলাক বিল্ডিং আছে এইটো ফ্লাইঅভাৰ একদম মাজডোখৰ এইফালে ক'ত যায় আৰু এইফালৰ পৰা আহোঁতে এনেকুৱা লাগিছে এইফালে বেলতলাৰ পৰা এইফালে যায় ত' মষ্ট প্ৰবেবলি এইফালে বেলতলা এৰিয়াই হ'ব এণ্ড আগলৈ যাওঁ একচুৱেলি তাৰ ভাগৰ লাগি গৈছে অলমষ্ট 40 মিনিটছমান খোজকাঢ়ি দিলোঁ এণ্ড ভাবিছোঁ এতিয়া খোজকাঢ়ি নকৰোঁ ডাইৰেক্ট যাওঁ অলপ ফ্ৰেছ হৈ লওঁ এয়া বাছ আহি গ'ল এণ্ড এইটো বাছত যাওঁ আমি পল্টন বজাৰ কিন্তু মই আগতীয়াকৈ নামি দিলোঁ ফ্লাইঅভাৰৰ ওচৰত কিন্তু মোৰ ওচৰত এটা বহুত প্ৰকাণ্ড বিল্ডিং এটা আছে মই দেখাইছোঁ ৰ'ব দেই এইটো হ'ল বিজুলী ভৱন মোক লাগিছে এইটো কিবা ইলেক্ট্ৰিচিটিৰে হয় নেকি প্ৰকাণ্ড ডাঙৰ মেচিভ এণ্ড মই সেইফালে যাব লাগিব সেইফালে আছে মোৰ লোকেশ্যনটো মোৰ হোটেলটো ত' ফ্ৰেণ্ডছ আমি পাই গ'লোঁ হোটেল চিম্পল ৰুম একদম মানে চলি যাব জাষ্ট ফৰ 1 নাইট অনলি চ' কথাটো হ'ল যে ইয়াত এই এপিছ'ডটো সামৰণি মাৰি দিওঁ এণ্ড যদি আপোনালোকে পাৰে জাষ্ট 10 ভিউৱাৰ্ছে যদি 5টা ছাবস্ক্ৰাইবাৰ যদি আনি দিয়ে যে লোকেল ল'ৰা এটা আহিছে অলপ ছাপৰ্ট এটা কৰি দিওঁ তেনেহ'লে মোৰ 700 ছাবস্ক্ৰাইবাৰ্ছ হৈ যাব মানে 10 into 5 ছাবস্ক্ৰাইবাৰ 10 into 5 to 50 অলপ ছাপৰ্ট কৰি দিব অলপ হেল্প কৰি দিব ছাবস্ক্ৰাইবাৰ আৰ্ণ কৰিবলৈ বহুত এটা ইউটিউবত যি দেখিছোঁ বাট যদি কণ্টেণ্টখিনি ভাল লাগিছে আৰু যদি আমি ভাবিছে যে ইয়াৰ পটেনচিয়েল আছে বা কিবা হ'ব পাৰে বা ষ্টৰিজবিলাক যদি চাই ভাল লাগিছে শ্বৰ্টবিলাক তেনেহ'লে কাইণ্ডলি আপোনালোকৰ পৰা সেই হেল্পটো লাগে আপোনালোকে সেইটো কৰি দিয়ে চিয়াৰ্ছ নেক্সট এপিছ'ড কি হয় কি নাই সেইটো মই নাজানো কি হ'ব বাট ইয়াৰ পাছত কি হয় সেইখিনি ডকুমেণ্ট কৰি আপোনালোকে চিয়াৰ্ছ বাই আকৌ লগ পাম কালি